ফ্ৰেণ্ডছ আজি হৈছে ফ্ৰাইডে আৰু আজি আমি কলৈ গৈ আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় গম পাব এতিয়া কৈ নিদিওঁ কলৈ গৈ আছোঁ কিন্তু এইটোৱেই ক'ম যে মই বহুত কম বাজেটত বজাৰ কৰিবলৈ গৈ আছোঁ আপোনালোকে মোৰ পৰা কিছুমান আইডিয়াই পাব কি আইডিয়া পাব সেইটো ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব এতিয়া যদি গোটেইখিনি কৈ দিওঁ তেন্তে ভিডিঅ'টো আপোনালোকে নাচাবও পাৰে তো ভিডিঅ'টো যদি পোনপ্ৰথমবাৰৰ বাবে চাইছে দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ একদম নাপাহৰিব আৰু যেনেকৈ মৰম দি আছে ভিডিঅ'বোৰত তেনেকৈ মৰম দি গৈ থাকিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ গেট ষ্টাৰ্টেড চাহ একাপ আৰু ফ্ৰেঞ্চ ফ্ৰাইজ অৰ্ডাৰ দিছোঁ আৰু আৰু মই খাই দিলোঁ খাই যে তেনেকৈ নিদিয়ে কিন্তু ইয়ালৈ আহিছোঁ আৰু দেখাই থাকিম ভিডিঅ'টো চাই থাকিব আৰু এতিয়া কি অৰ্ডাৰ দিছোঁ মানে অৰ্ডাৰ এতিয়ালৈকে আহি আছে খাই লওঁ এতিয়া আমি আহি পালোহি চিটি চেণ্টাৰ কুকি আৰু মই আৰু এতিয়া আমি মিনিচ'লৈ যাব আহিছোঁ মিনিচ'ত বস্তু দুটামান চাই লওঁ তাৰপিছত ছুপাৰ 99 যাম দেখাই থাকিম ভিডিঅ'টো চাই থাকিব এতিয়া মিনিচ'লৈ প্ৰথমতে সোমাই লওঁগৈ এতিয়া আমি গৈ আছোঁ ছুপাৰ 99 আমি মিনিচ'ত বস্তু এটা চাই আহিলোঁ পচন্দ হৈছে চাই লওঁ ছুপাৰ 99ত কি বস্তু আছে প্ৰথমতে এতিয়া চিটি চেণ্টাৰৰ পৰা জাষ্ট ওলালোঁ আৰু এতিয়া যাম বিশাল পল্টন বজাৰ বিশালখন আৰু এইফালে পূৰা ডেক'ৰেশ্যন কৰা আছে যিহেতু ভেলেণ্টাইন ডে পালেহি তো সেইটো কাৰণে ডেক'ৰেশ্যন পূৰা কৰা আছে আৰু এতিয়া আমি বজাৰ চজাৰ কৰি কি বজাৰ কৰিলোঁ সেইখিনিতো দেখামেই তো এতিয়া যাওঁ বিশাল প্ৰথমতে বিশাল গৈ লওঁ তাৰপিছত লগ পাই আছোঁ আমি পালোহি বিশাল আৰু ভোকে লাজ কৰি আছে পূৰা দেখা পাইছে অলৰেডি আৰু আমি এতিয়া আহি পালোহি বিশাল আৰু বহুত বেছি ভাগৰ লাগিছে আৰু বহুত বেছি মানুহ হয় কিন্তু প্ৰথমতে বজাৰখিনি কৰি লওঁ তাৰপাছত লগ পাই আছোঁ ভোকে হাই কিবা বস্তু দেখিবি নাই বজাৰ চজাৰ কৰি লওঁ পোনপ্ৰথমে এতিয়া আমি আহি আছোঁ টয় ছেকশ্যনত কিবা কিবি পাওঁ যদি লৈ লওঁ কিন্তু ভিডিঅ' কৰি থাকিলে মোৰ বস্তু লোৱা নহ'ব তো ভিডিঅ'টো এতিয়া অফ কৰি দিওঁ এই ফ্ৰেণ্ডছ এই জাষ্ট আহি পাইছোঁহি আৰু এতিয়া বাজিছে 8:20 আহি পেলাই ডাইৰেক্ট ভিডিঅ' কৰিছোঁ আৰু এইখিনি শ্বপিং কৰিলোঁ কি শ্বপিং কৰিলোঁ আপোনালোকক সকলোখিনি দেখাম তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া আহি পালোহি আপোনালোকক জনালোঁ আৰু মই যে ট্ৰাইপডত ইমান মানে এচা ঠেলাকে মানে হে কৰিছোঁ ট্ৰাইপডত ভাঙি থাকিলে আচলতে ভঙাই আগৰ পৰাই আছিলে যে এতিয়া ভাঙিলে সেইটো কথা নহয় তো 1 মিনিট
তো মই ট্ৰাইপডত যেনে তেনে লগাই লৈছোঁ অলপ পিছলৈ আহি লৈছোঁ তেতিয়াহে বস্তুবোৰ দেখা পাব আৰু বস্তুবোৰ চবফালে থৈ লৈছোঁ আৰু চবফালে থৈ লৈছোঁ মই প্ৰথমতে কি কিনিলোঁ বহুত কম বাজেটত কিনিছোঁ যে ইমান দামী বস্তু কিনিছোঁ সেইটো নহয় আৰু মই যিখিনি বস্তু কিনিছোঁ সেইখিনি মই ৰুমৰ কাৰণে কিনিছোঁ নিজৰ কাৰণে কিনিছোঁ সেইখিনি আৰু মোৰ বহুত কিনিবলগীয়া বস্তু আছিলে সেইটো কাৰণে চব একেচাতে কিনি ল'লোঁ যিহেতু মোৰ চেলেৰিটোও সোমালে মানে ঘৰৰ পৰা পইচাটো দিলে জাষ্ট সেইটোৱে আৰু তো প্ৰথম যিটো মই কিনিছোঁ প্ৰডাক্টটো বুলিয়ে কৈছোঁ প্ৰথম যিটো মই কিনিছোঁ এখন মেট এখন খুবেই ধুনীয়া হয় নুমাল হয় মেটখন এইখন এই মেটখন লৈছে বেছি দাম নাই লোৱা 99 লৈছে খুবেই ধুনীয়া হয় মেটখন মেট এখন লাগেও যিহেতু ৰুমত মেট কিনা নাই তো সেইটো কিনিলোঁ আৰু এটা কিনিলোঁ এইটো বাকেট নিচিনা হয় তিনিটা থাকে জইন কৰি এনেদৰে ষ্টেণ্ড নিচিনাকৈ ৰাখিব পাৰি এইটো বেছি দাম নাই লোৱা দামটো বৰ এটা বেছি নহয় এটা আৰু কিনিছিলোঁ এইটো এটা বডি লোশ্যন কিনিছিলোঁ এইটো কিন্তু মিনিশ্ব'ৰ কিনিছিলোঁ মিনিশ্ব'ৰ নহয় ছুপাৰ 99ৰ পৰা কিনিছিলোঁ আৰু এইটো প্ৰাইচ দেখা পাইছে 99 তাত 199 আছিলে 195 আছিলে কিন্তু স্পেচিয়েল প্ৰাইচত 99 দিছে কিন্তু ছুপাৰ 99ত এটাই ভাল তাত প্ৰডাক্টবোৰ বহুত মানে কম ৰেট হয় বেলেগৰ তুলনাত ৰেটটো কম হয় আৰু সেইটো এল'ভেৰাৰ হয় সেইটো মোক মই এল'ভেৰা একদম পুৰা জম আৰু এটা ষ্টেফ্ৰি কিনিলোঁ সেইটো যিটো ছোৱালীসকলৰ প্ৰয়োজন আৰু বিস্কিটছ এইখিনি যিখিনি গ্ৰ'চাৰী হয় এইখিনিতো দেখাবলগীয়া নাই একো আৰু এখন মই বৰ্ড কিনিলোঁ এইখন এক্সটেনশ্যন বৰ্ড এইখনো বেছি দাম নাই লোৱা 129 লৈছে 129 আছে এইখিনি প্ৰডাক্টখিনি বৰ এটা বেছি দাম নহয় মই কৈছিলোঁৱেই মই যিখিনি প্ৰডাক্ট কিনিম সেইখিনি এফৰ্ডেবল হ'ব চব যাতে সকলোৱে কিনিব পাৰে তেনেকৈ মই প্ৰডাক্টখিনি কিনিছোঁ আৰু ৰুম টুৰটো যেতিয়া দেখাম তেতিয়াতো নিশ্চয় গম পাব আৰু এটা গাৰু কিনিছিলে মোৰ ৰুমমেটজনীয়ে কিনিছিলে এইটো প্ৰাইচ হৈছে 99 বহুত ভাল হয় মই আগত যোৰহাটত কিনিছিলোঁ যোৰহাটৰ কিনা গাৰুটো এতিয়ালৈকে ভালেই হৈ আছে যে এনেকুৱা নহয় যে কমি যাব তেনেকুৱা নহয় বহুত ভাল হয় 99ত দিছে যদিও আৰু এই সকলোখিনি প্ৰডাক্ট মই বিশালৰ পৰা কিনিছিলোঁ আৰু যিখিনি মই আৰু দুটামান প্ৰডাক্ট কিনিছিলোঁ আৰু এইটো গ্ৰ'চাৰীয়ে হয় কেক এটা কিনিছিলোঁ আৰু দুটামান প্ৰডাক্ট কিনিছিলোঁ সেইখিনি দেখাব নোৱাৰোঁ আৰু মই কিনিছিলোঁ ছুপাৰ 99ৰ পৰা আৰু কেইটামান প্ৰডাক্ট সেইকেইটা হৈছে এক দেখাইছোঁ আপোনালোকক ছুপাৰ 99ত বহুত সস্তাই যদি গৈছে গম পাইছে মই দুটা কাপ একে কিনিছিলোঁ এই দুটা আৰু এইকেইটা প্ৰাইচ কিমান চাওকচোন বাৰু আপোনালোকে দেখা পাইছেনে মাত্ৰ 49 হয় প্ৰাইচটো বহুতেই এফৰ্ডেবল হয় আৰু এটা কিনিছিলে এইটো 39 এইটো আৰু ইটো দুটা বেলেগ হয় মানে আপোনাৰ যিটো শ্বেপ সেইটো বেলেগ হয় দেখা পাইছে বগা হয় জাষ্ট আৰু এটা মই কিনিছিলোঁ খাদী পিয়'ৰ হাৰ্বেল চেণ্ডেল উড ফেচ পেক এইটো খাদীৰ হয় মই খাদীৰ বস্তু ইউজ কৰা নাই এতিয়ালৈকে এইটো দেখা পালে মই আজিলৈকে খাদী বস্তু ইউজ কৰা নাই কিন্তু মই এইটোৱে ভাবিছিলোঁ যে খাদী বস্তু ভাল হয় মই এইটো শুনিছোঁ খাদী বস্তু ভাল হয় বুলি এইটো কাৰণে চালোঁ আপোনালোকক মই ৰিভিউটো নিশ্চয় জনাম ৰিভিউটো পাছত মই যেতিয়া লগাম তেতিয়া মই ৰিভিউটো জনাম কেনেকুৱা হয় কি হয় মোৰ মতেতো ভাল হ'ব লাগে কাৰণ খাদীৰ বস্তুবোৰ যিহেতু ভালেই হয় বহুতৰ মুখতেই শুনো খাদী বস্তুবোৰ আৰু এইটো এটা ফেচ পেক হয় ইয়াৰ প্ৰাইচ হৈছে 125 এইটো 125 আৰু মই আপোনালোকক আকৌ এবাৰ কৈছোঁ মই যিখিনি প্ৰডাক্ট কিনিছোঁ আপোনালোকে নিশ্চয় গম পাইছে সেইখিনি মই এফৰ্ডেবল প্ৰডাক্ট কিনিছোঁ যিহেতু মই ষ্টুডেণ্ট হয় আৰু মই ইমান এফৰ্ড কৰিব নোৱাৰোঁ মানে মই ইমান দামী বস্তু কিনিব নোৱাৰোঁ কেতিয়াও এফৰ্ড কৰিব আৰু যিহেতু মই ৰেণ্টত থাকোঁ সেই বুলিও মই ইমান দামী বস্তু কিনিব নোৱাৰোঁ সেইটো কাৰণে মই আপোনালোকক জাষ্ট ৱেইট
যিহেতু মই আপোনালোকক কয়ে যে মই এফৰ্ডেবল প্ৰডাক্ট কিনিম আৰু মোৰ বেগটো বেয়া হৈছিলে সেইটো কাৰণেহে কিনিলোঁ নহ'লে মই নিকিনো মই বেগৰ ক্ষেত্ৰত বহুত কনফিউজ হয় মই কেতিয়াও বেগ মই যেতিয়ালৈকে বেয়া নহয় তেতিয়ালৈকে মই চেঞ্জ নকৰোঁৱে বেগটো চেঞ্জ নকৰোঁৱে মই যিমান পাৰোঁ সেই একেটা বেগকে ইউজ কৰিবলৈ চাওঁ কিন্তু মই আজি মিনিছৰ নামটো শুনিয়ে আছিলোঁ তাত প্ৰডাক্টবোৰ বহুত সস্তা হয় বাৰু বৰ এটা বেছি দাম নহয় প্ৰডাক্টবোৰ এইটো মই মিনিছৰ পৰা কিনিছোঁ মিনিছৰ হয় আৰু ইয়াত এইটো দামবোৰ খুবেই এফৰ্ডেবল হয় মিনিছৰ আৰু মই এখন মেট কিনিছোঁ ৰাগ কিনিছিলোঁ কাৰ্পেট টাইপ কিনিছিলোঁ এইখনো বৰ এটা বেছি দাম নহয় এফৰ্ডেবলে হয় মই যিহেতু ইমান মানে বস্তু মই কেতিয়াও প্ৰডাক্টত মানে কিছুমান বস্তুত বুলি নহয় মই কাৰ্পেট চাৰ্পেট ৰাগ চাগ বা যিয়ে বস্তু নহওক মই কেতিয়াও এফৰ্ড নকৰোঁ মানে বেছি প্ৰাইচ দি কেতিয়াও নিকিনো মই যিয়ে কিনো বা যিয়ে নকৰোঁ সেইটো মই কম প্ৰাইচ দি কৰিবলৈ চাওঁ মানে মোৰ লগতে আপোনালোকৰো যাতে সুবিধা হওক এই বস্তুখিনি চাই তো ইমানখিনিয়ে বস্তু কিনিলোঁ আৰু কিনিব লগা আছিলে কিন্তু টাইমটো বহুত বেছি হ'ল সেইটো কাৰণে মই ভাবিলোঁ যোৱাটোৱেই ভাল হ'ব আৰু আপোনালোকক নিশ্চয় দেখাম যেতিয়া মই ৰুমটো ধুনীয়াকৈ সজাম মোৰো চাবলৈ মন গৈ আছে মোৰ লগতে হয়তো আপোনালোকৰো চাবলৈ মন গৈ আছে নহয়নে ফ্ৰেণ্ডছ তো সেইটো কাৰণে মই ভাবিছোঁ বহুত জলদিকৈ ৰুমটো সজাবলৈ চেষ্টা কৰিম আপোনালোকৰ বাবে আপোনালোকে যে মোক ইমান ধুনীয়াকৈ মৰম দিছে সেইটো কাৰণে মই এইটো কামটো সোনকালে কৰিবই পাৰোঁ তো সেইটোৱে হৈছে আৰু এখন বিলখন ইমানখিনিয়ে বস্তু কিনিলোঁ মই বস্তুখিনি আগৰবাৰ দেখাই দিছোঁ ইমানখিনি বস্তু বৰ এটা বেছিও নাই কিনা কমকৈ কিনি থাকিম আৰু ধুনীয়াকৈ ৰুমটো সজাবলৈ চেষ্টা কৰিম আপোনালোকেও চাবলৈ মানে বেকাৰাৰ হৈ আছে নিশ্চয় মই গম পাইছোঁ তো ইমানখিনিয়ে ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব আৰু প্লিজ মোৰ ভিডিঅ'টো যদি পোনপ্ৰথমবাৰৰ বাবে যদি চাইছে বা টাচ কৰিছে মোৰ ভিডিঅ'টো দেন বহুত থেংক ইউ আৰু মোৰ ভিডিঅ'টো যদি শেষলৈকে চালে সেইটো কাৰণে বহুত থেংক ইউ ছ' মাছ আৰু ইমানখিনিয়ে ভিডিঅ'টো ইমান শেষলৈকে চোৱাৰ বাবে ধন্যবাদ বহুত আৰু ভিডিঅ'টো যদি পোনপ্ৰথমবাৰৰ বাবে চাইছে দেনটো গম পাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ একদম নাপাহৰিবা ছাবস্ক্ৰাইব যে আছে ৰঙা বাটনটোত ছাবস্ক্ৰাইব কৰি দিলেই হৈ যাব তো ইমানখিনিয়ে আছিলে আৰু আপোনালোকক মোৰ পৰা কেনেধৰণৰ ভিডিঅ' লাগে সেইটো জনাবলৈ একদম নাপাহৰিব তো আজিলৈ বাই